কেইটামান গুৰুত্বপূৰ্ণ কথা পাতিবলৈ আজি এই ভিডিঅ'টো কৰিলোঁ বিশেষকৈ ছোৱালী আৰু মহিলাসকলৰ লগত আমাৰ মাহৰ সেই 4টা দিন পেটৰ বিষ ব্লোটিং মুড সুইংছ আগতেতো মোৰ সাংঘাতিক বেছি পেটৰ বিষ আছিল আনলেছ আই ৱেন্ট থ্ৰু আ প্ৰপাৰ ট্ৰিটমেণ্ট আগতে যেতিয়া মোৰ পেটৰ বিষ হয় মাক প্ৰায়ে কওঁ ভগৱানে কিয় ছোৱালীবোৰক এইটো দিলে তেতিয়া মায়ে মোক ফুচুলাবলৈ কি কয় জানে নাৰী হেনো ইমানেই শক্তিশালী হৈ গৈছিল নাৰীৰ শক্তি উঠিবলৈ ভগৱানে এইটো দি দিলে মা আৰু মাৰ সাধুকথাবোৰ কিন্তু লাহে লাহে বুজি উঠিলোঁ যে দিছ ইজ আ ভাইটেল ফেনমেনন অফ আৰ ৰিপ্ৰডাক্টৰী ছিষ্টেম আমি সকলো অত্যন্ত সজাগ হোৱাটো প্ৰয়োজন কিয়নো আৰম্ভণিৰ সেই সৰু সৰু কমপ্লিকেশ্যনছবোৰ ভৱিষ্যতলৈ এক ডাঙৰ ব্যাধি হৈ দেখা দিব পাৰে আজি মই আপোনালোকৰ বাবে লৈ আনিছোঁ এটা চিম্পল সলিউশ্যন পদ্মনাথ আয়ুৰ্বেদাছ অশোকা OS 4 চামুচকৈ দিনে দুবাৰকৈ আহাৰ গ্ৰহণ কৰাৰ পিছত অশোকা OS সেৱন কৰিলে আপোনাৰ ইৰেগুলাৰ পিৰিয়ডছ ৰেগুলাৰাইজ হ'ব ইট উইল ৰিডিউচ ক্ৰেম্পছ কিউৰছ PCOS and PCOD balances hormones maintains hemoglobin and treats acne with no side effects Padmanath Ayurveda's Ashoka OS is 100% Ayurvedic with no chemicals আৰু Ashoka OS Amazonত সহজে উপলব্ধ আহক তেনেহলে আমাৰ periods enjoy kuru with no discomfort and similar issues with Padmanath Ayurveda's Ashoka OS. Yes, it is a promotional video, but it's a promotion with a cause.